টু মাই ইউটিউব চেনেল ফেচবুক পেজলৈ স্বাগতম জনাই আছোঁ। বন্ধুসকল, পথাৰত কাম আছে। পথাৰত গম পাইছে কি কৰিব আহে তো মানুহ পথাৰতে আকোলা কৰিব আহিছোঁ। ভিডিঅ' চাই থাকিব ভাল লাগিব। পথাৰত কাম আছে, কামটো কৰিব লাগিব। মানুহ এতিয়া কাম পথাৰত হাল বাহি আছে আৰু এতিয়াতো কৰিবই লাগিব। চাউল ইমান দাম হৈছে তো খেতিটো কৰিব লাগিব। মানুহ গম পাইছে, সেইকাৰণে খেতি কৰি আছে। এইটো ধুনীয়াকৈ খেতি কৰি আছে। গোটেই মানুহ চাইছে নাই এইটো 5 মিনিট চাওক, ইমান খেতি কৰিছে ধুনীয়াকৈ। বন্ধুসকল চাই পাইছে, ইমান সুন্দৰ দেখাইছে। বাঢ়ি থৈছে, ট্ৰেক্টৰত বাঢ়ি থৈছে আৰু ৰুবলে বাঢ়ি থৈছে। এইটো চাওক ধুনীয়াকৈ। বন্ধুসকল চাইছে, ইমান ধুনীয়া পৰিৱেশ। এইটো চাওক, ইমান বাঢ়ি থৈছে ৰুবলে। এইটো চাওক, ইমান ধুনীয়া পৰিৱেশ দেখাই আছে। বন্ধুসকল চাই পাইছে আপোনালোকে, ধুনীয়া লাগিছে চাবলৈ। বন্ধুসকল চাই পাইছে, এইটো আমাৰ কঠীয়া পথাৰতে আমি পেলাইছোঁ। এই কঠীয়া আমি ধান পথাৰতে পেলাইছোঁ। বন্ধুসকল চাই পাইছে এইটো। তো ইমান ভালকৈ কঠীয়াটো ডাঙৰ হোৱা নাই বৰ্তমান, অকণমান বাঢ়িব বাকী আছে। বাঢ়িব লাহেকৈ, তো লাহেকৈ আৰু ৰুব লাগিব আৰু এবাৰ হাল বাঢ়িব লাগিব। হাল বাঢ়াৰ পাছত তাৰপাছতে ৰুব লাগিব। বন্ধু চাই পাইছে আপোনালোকে, এইটো চাওক কঠীয়া সৰু সৰু আছে, দীঘল দীঘল নাই আৰু কি কৰিব। পানীটো ইমান প্ৰব্লেম, বানপানীটো ইমান প্ৰব্লেম দিছে। পানীটো একেবাৰে মানে কমাই নাই, পানী পথাৰতে থাকি গৈছে। তো কঠীয়াকেইটা মানে জ্বলি গৈছে, কি ক'ব, অকণমান বেয়া হৈ গৈছে কঠীয়াকেইটা। পানী থাকিলে যেতিয়া কঠীয়া মানে ধান পেলালে গম পাইছে আপোনালোকে, পানী নাথাকিব, পানী মানে কম থাকিব লাগে। মানে পানী থাকিলে মানে জ্বলি যায় কঠীয়াটো। সেইকাৰণে আৰু কঠীয়াটো ইমান ভালকৈ হোৱা নাই, গম পাইছে। এইটো চাই লওক, ইমান ভালকৈ হোৱা নাই, ইমান সৰু সৰু জ্বলি গৈছে। এইটো চাওক, ইমান জ্বলিও গৈছে কঠীয়াটো, কি ক'ব আৰু ইমান বেয়া হৈছে। বৰষুণটো দি আছে আৰু ইমান প্ৰব্লেম, পানী হৈছে। তো কঠীয়া ইমান ভালকৈ হোৱাই নাই, গম পাইছে। এইটো চাওক, ইমান ভালকৈ পথাৰতে পেলাইছোঁ যে সেইকাৰণে আৰু ইমান ভালকৈ হোৱা নাই। এইটো চাই পাইছে আপোনালোকে। এইটো আমাৰ পথাৰটো হৈছে, আমাৰ পথাৰটো এবাৰ হাল বাঢ়িলে আৰু হৈ যাব কামটো। এবাৰ হাল বাঢ়িলে আৰু তাৰপাছতে কঠীয়াটো ৰোপণ কৰিবই পাৰিম আমি। এবাৰ হাল বাঢ়িলে আৰু ৰোপণ কৰিবই পাৰিম আমি। এতিয়া এবাৰ হাল বাঢ়িলে ৰোপণ কৰিবলৈ হৈ যাব। চাই পাইছে, এইটো পথাৰটো আমাৰ মানুহ কৰিছে আৰু খেতি ইমান ভালকৈ কৰা নাই আৰু লাহে লাহে মানুহকেইটা উঠি আহিছে ঘৰৰ পৰা আৰু কঠীয়া পেলাইছে। তাৰপাছতে নিজৰ মাতে হাল বাঢ়ি আছে। ট্ৰেক্টৰৰ হাল বাঢ়িছে বা কোনোবাই যাৰ ঘৰত গৰু আছে, যাৰ ঘৰত ট্ৰেক্টৰ আছে, ই ট্ৰেক্টৰত হাল বাঢ়ে। যাৰ গৰু আছে সিহঁতে গৰুত বাঢ়িছে। তাৰপাছতে আৰু কাৰোবাৰ ঘৰৰ ট্ৰেক্টৰ আছে, ট্ৰেক্টৰ লগাইছে বা পইচা দি ট্ৰেক্টৰ লগাইছে। গম পাইছে, এইটো চাওক, লাহে লাহে মানুহকেইটা কৰি আছে। আৰু এইপিনে চাওক না, এইপিনেতো ৰুলেই মানুহকেইটা। এইটো চাওক, এইটো ৰুলে এইপিনে, আমাৰ এইপিনে হোৱা নাই এতিয়ালৈকে, লাহেকৈ হ'ব আৰু। আজি ইমানটোৱে কৰ মাৰিলোঁ। আজি চাওক, ইমানটো কৰ মাৰিলোঁ। বন্ধুসকল পাপাও আহিছে, পাপাও মাৰিছে, পাপাও যাব এতিয়া। তো আজিলৈ ইমানে। তো বন্ধুসকল ভিডিঅ'টো চাব, ভাল লাগিব। পথাৰৰ বিষয়ে আছে। তো আৰু এটা ভিডিঅ'লৈ লগ পাম। তো আজিলৈ ইমানেই। তো ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা ভুল হ'লে কমেণ্ট কৰি জনাব যে কি ভুল হৈছে, তেতিয়া মই ভুলটো শুধৰাব পাৰিম। তো বন্ধুসকল ইমানেই আজি।